নমস্কাৰ, মোৰ নাম শ্ৰী আকাশজ্যোতি বৰা। মই অসমৰ বাহিৰত যিসকল ল'ৰা মোৰ বন্ধু বান্ধৱসকল আছে তেওঁলোকৰ বাবে এটা কবিতা লিখি উলিয়াইছোঁ। যিসকলে ঘৰলৈ যাবলৈ সাজু হৈ আছে, বহুত দিন যোৱা নাই, তেওঁলোকৰ বাবে এটা বহাগ নামৰ কবিতা লিখি উলিয়াইছোঁ। বহাগ বিহুৰ কাৰণে মই এতিয়া গাই দিছোঁ। বহাগ। তাহানিতে এৰি থৈ অহা গাঁওখনিলৈ যাম বুলি ভাবিছোঁ এইবাৰ বহাগতে। চহৰৰ বিৰক্তি লগা গাড়ী মটৰৰ শব্দবোৰ এৰি পামগৈ এখন সেউজীয়া মুকলি পৰিৱেশ। দেখা পাম নৰাৰে ভৰি থকা বহল বহল পথাৰবোৰ, গছৰ ডালে ডালে কপৌ ফুল, ভাটৌ ফুল, তামোল পাণৰ বাৰী আৰু কত যে কি। দেখা পাম তাহানিতে এৰি থৈ অহা মৰমীজনীকো। এতিয়া চাগে তাই বৰ এজনী, দেহত চাগে যৌৱনৰে ভৰপূৰ। ল'ৰালিতে দৰা কন্যা খেলা মৰমীয়ে মোক দেখি চাগে লাজতে মিচিকিয়া হাঁহি এটি মাৰি কাষৰ পৰা আঁতৰিয়ে যাব। ঢোল পেপাৰ মাতে চৌদিশে ৰজন জনাই তুলিব। গছৰ আৰে আৰে কুলি কেতেকীয়েও বিনাব। বলিয়া হ'ব অসমীয়া ডেকা গাভৰুৰ মন। আৰু কিমান যে মনৰ কল্পনা, কেতিয়ানো পাবহি বহাগ। বাট চাই ৰ'লো মাথো কেলেণ্ডাৰখনিলৈ চাই। আঙুলিৰ মূৰত দিন গণি গণি পৰিছোঁ আজি মই নিজেই ভাগৰি। ধন্যবাদ।